বন্ধুসকল স্বাগতম জানাইছোঁ আপোনালোকক আজিৰ বিশেষ ভিডিঅ'ত। আজিৰ ভিডিঅ' মই এইভাবে বিশেষ বুলি কৈছোঁ কাৰণ আপোনালোকে বহুতে মোৰ পৰা জানিব বিচাৰিছে যে জিঅ' ফিউচাৰ ফোন বা জিঅ' ফোনৰ লগত পোৱা চিমখন এণ্ড্ৰইড মোবাইলত চলাব নোৱাৰি কিয়, আৰু যদি চলে তেন্তে ইয়াৰ ডাটা আমি কিয় ইউজ কৰিব নোৱাৰি। গতিকে আজিৰ ভিডিঅ'ত আমি এই বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব। লগতে আমাৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি ল'ব। আমি জিঅ' ফোনৰ লগত যেতিয়া এখন চিম পাওঁ সেই চিমখন অকল মাত্ৰ জিঅ' ফোনত চলে। এই চিমখন যদি আমি এণ্ড্ৰইড মোবাইলত চলাব বিচাৰোঁ তেন্তে অকল কল অহা যোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পৰা আমি কোনো ডাটা ইউজ কৰিব নোৱাৰি। ইয়াৰ প্ৰধান কাৰণ হ'ল আমি যেতিয়া এখন জিঅ' চিম লওঁ, নৰ্মেলি যদি লওঁ আমি তেন্তে প্ৰতিখন চিম লোৱাৰ সময়ত আমি জিঅ'ৰ 99 টকাৰ যিটো মেম্বাৰশ্বিপ প্লেন আছে বা যিটো মেম্বাৰশ্বিপ আমি ল'ব লাগে এক্টিভেশ্যনৰ সময়ত এখন নৰ্মেল চিমত সেই মেম্বাৰশ্বিপ ফিজটো আমি দি পেলাই এখন চিম লওঁ বা এখন চিম এক্টিভেট কৰা হয়। জিঅ' ফোনৰ লগত যিখন চিম পাওঁ সেই চিমখন যেতিয়া এক্টিভ কৰা হয় তেতিয়া মেম্বাৰশ্বিপ দিব লগা নহয়, অকল যিটো ৰিচাৰ্জ প্লেন থাকে সেইটো দিলেই হৈ যায়। এনেই জিঅ' ফোন যেতিয়া এটা এক্টিভ কৰা হয় তেতিয়া ইয়াৰ প্লেন আছে 49ৰ আছে, 99 আছে, প্লাছ 153ৰো আছে। গতিকে এখন জিঅ' ফোনৰ লগত থকা চিমখন যেতিয়া এক্টিভ কৰা হয় তাত কোনো মেম্বাৰশ্বিপ প্লান যিটো আছে 99 সেই মেম্বাৰশ্বিপ প্লানটো কেতিয়াও দিয়া নহয়। আৰু এই চিমখন যেতিয়া এণ্ড্ৰইড মোবাইলত আমি ভৰাওঁ বা চলাব বিচাৰোঁ তেতিয়া এই চিমখনে কাম নকৰে। তাৰ প্ৰধান কাৰণ হ'ল যে এই চিমখনত মেম্বাৰশ্বিপ যিটো ফিজ আছে ইয়াৰলি জিঅ'ৰ সেইটো ভৰোৱা নাথাকে, আৰু যাৰ কাৰণে আমি চিমখন ভৰালেও ইয়াৰ পৰা কোনো ডাটা ইউজ কৰিব নোৱাৰি, অকল কল অহা যোৱাৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি। মোৰ এনে এখন চিম কেনেদৰে এণ্ড্ৰইড মোবাইলত চলাব পাৰি। আপোনালোকে যেতিয়া এখন চিম জিঅ' ফোনৰ পৰা খুলি এণ্ড্ৰইডত সোমাব তেতিয়া আপোনালোকে ৰিচাৰ্জ কৰাৰ সময়ত মনত ৰাখিব আপুনি যিমান টকা ৰিচাৰ্জ কৰায় তাৰ লগত যদি 99 টকা এটা এড কৰি ৰিচাৰ্জ কৰাই দিয়ে তেন্তে আপোনাৰ সেই চিমখন জিঅ' ফোনৰ লগত চিমতকৈ নৰ্মেল চিম হৈ যাব, আৰু আপুনি যিকোনো এণ্ড্ৰইড ফোনত বা যিকোনো ধৰণৰ 4G স্মাৰ্টফোনত ব্যৱহাৰ কৰিব পাৰিব। মই আকৌ কৈছোঁ আপোনালোকে জিঅ' ফোনৰ লগত পোৱা চিমখন যদি অন্য স্মাৰ্টফোনত ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপোনালোকে যেতিয়া ৰিচাৰ্জ কৰাব যিটো এমাউণ্ট ৰিচাৰ্জ কৰাব সেই ৰিচাৰ্জৰ লগত 99 এটা এড কৰি দিলে যিমান টকা হ'ব সেই এমাউণ্টটো ৰিচাৰ্জ কৰি দিলে আপোনালোকৰ এই জিঅ' ফোনৰ লগত চিমখন যিকোনো স্মাৰ্টফোন এণ্ড্ৰইড ফোনত আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আপোনালোকৰ চিমখন জিঅ' ফোনৰ লগত চিমতকৈ নৰ্মেল চিম হৈ যাব। তেতিয়াৰ পৰা আপোনালোক আৰু কোনো অসুবিধা নহয়, এখন ৰেগুলাৰ চলাব পাৰিব। আৰু এই 99 টকাৰ ফিজটো ৰেগুলাৰ দিব নালাগে, এইটো মাত্ৰ বছৰত এবাৰ দিলে হৈ যায়। আৰু জিঅ'ৰ এই প্লেনটো একেবাৰে আৰম্ভণিৰ পৰা আছে আৰু এতিয়াও আছে, আৰু যোৱাবাৰ 99 টকাটো জিঅ'ই সকলোকেই ফ্ৰী কৰি দিছিল, কেতিয়াও কোনেও ভৰাবলগীয়া নাছিল। কিন্তু বৰ্তমান যদি কোনোবাই নতুন এখন চিম লয় সেই চিমখনৰ লগত যিমান প্লেন ৰিচাৰ্জ কৰা হয় তাৰ লগত 99 টকা এটা দিব লগা হয়। মই আকৌ থুলমূলভাৱে কৈ দিছোঁ, আপোনালোকে জিঅ' ফোনৰ লগত যিখন চিম পাব সেই চিমখন যদি এণ্ড্ৰইড মোবাইলত চলাব বিচাৰে, স্মাৰ্টফোনত চলাব বিচাৰে তেন্তে আপোনালোকে ৰিচাৰ্জ কৰাৰ সময়ত যিমান টকা ৰিচাৰ্জ কৰাব তাৰ লগত 99 এটা প্লাছ কৰি যিমান হয় সেই এমাউণ্টটো ৰিচাৰ্জ কৰি দিলে আপোনাৰ চিমখন যিকোনো ধৰণৰ মোবাইলত চলাব পাৰিব, কোনো অসুবিধা নহয়। তো উদাহৰণস্বৰূপে মই কৈছোঁ, ধৰক এতিয়া এমাহৰ কাৰণে জিঅ'ত ৰিচাৰ্জ আছে আপোনাৰ 149। আপুনি যদি প্ৰথম ৰিচাৰ্জ কৰাব তেতিয়া 149ৰ লগত 99 প্লাছ কৰিলে 248 হয়। আপোনালোকে 248 ৰিচাৰ্জ কৰালে আপোনাৰ চিমখন নৰ্মেল চিমলৈ পৰিৱৰ্তন হৈ যাব আৰু আপোনালোকে যিকোনো ধৰণৰ এণ্ড্ৰইড মোবাইলত চলাব পাৰিব। গতিকে আজিৰ ভিডিঅ'ত ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। যদি ইনফৰমেশ্যনটো আপোনালোকৰ কাৰণে গুৰুত্বপূৰ্ণ হয় তেন্তে এটা লাইক দিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এনেধৰণৰ আৰু ভিডিঅ' বনোৱাত যাতে উৎসাহ দিয়ে তাৰ কাৰণে সকলোলৈ অনুৰোধ জনাইছোঁ।
আজিলৈ আহিছোঁ সকলো ভালেই থাকক আৰু সুস্থ থাকক আৰু এটা ভিডিঅ'ত নতুন সময়ত দেখা হ'ব তেতিয়ালৈ আহক জয় আই অসম